মৰমৰ দীঘলা চাদাত টেমাটো আজিও বৰকে মনত পৰে মোৰ সেই দীঘলা চাদাত টেমাটোক লাগি ভাবাই নাছিলোঁ সি যে একদিন মোক ইনকে এৰি গুচি যাব। কিমান দোকান ঘূৰি ঘূৰি চানাখত্তেৰ দোকানত পাইছিলোঁ কলপেটা ৰঙৰ সেই থৌগা টেমাটো। বুকুখান আজিও খুন্দামাইত ধৰে সেইগলা কথা মনত পৰলি। চানাখত্তেৰো বৰ মৰমৰ আছিল সেই দীঘলা টেমাটো। তেওঁ নেদে মই নেৰো, তেওঁ নেদে মই নেৰো, কি ভাগ্যত যি পাইছিলোঁ সেই থৌগা চাদাত টেমাটো। কিমানে যি পচন্দ কৰিছিল আনকমন ৰঙৰ সেই টেমাটো। নিজৰ চাদা নাথখিলিও পিতেৰ পাই চুৰ কৰি হ'লেও ভৰ্তি কৰি থৈছিলোঁ টেমাটো। ৰাতি ঘুমটিতো মই তাক বুকৰ মাজত ৰাখিছিলোঁ, আনকি হাকবা গেলেও তাক মই বেৰপেটিত খুহি লৈ গৈছিলোঁ। মই ভাবাই নাছিলোঁ সি যে একদিন মোক ইনকে এৰি যাব। চাদা খাই য'তে ত'তে পেলাং কাৰণে মায়ে যি কিমান গালি দিছিল। পিতেও একদিন ধৰি লৈ মোক গৰু কোবন দিছিল, তথাপি তাক মই এৰবা পাৰা নাছিলোঁ। কিন্তু আজি মোৰ পকেটখন খালী। মোক চিৰদিনৰ বাবে ধোকা দি কাৰ পকেট বা দখল কৰিলি। পাৰা যদি কেতিয়াবা দেখা দিবি মোৰ মৰমৰ কলপেটা ৰঙৰ চাদাত টেমাটি।